পার্সোনেল মিস্টার ইন্ডিয়া রিঙ্কু দাস তেখেতে শৰীৰ চৰ্চাবিদ আৰু আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিব আৰু ইয়াৰ আগে আগে তেখেতক আমাৰ সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটি জাতিয়ে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ ৰাগ মহোৎসৱ সমিতিৰ দ্বিতীয় সম্পাদক যুগল গোস্বামীয়ে। ইয়াৰ পিছত এটি অসমীয়া কৃষ্টি ফুলাম জাতিৰে সম্বৰ্ধনা জনাব জন গোস্বামীয়ে। ইয়াৰ পিছত আমাৰ এই অনুষ্ঠানত বিশেষভাৱে সহযোগ আগবঢ়োৱা ৰামপুৰ গাঁৱৰ শ্ৰী অজয় নাথ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাতুল দাসে। ৰিংকু দাসক তেখেতৰ শৰীৰ চৰ্চা প্ৰদৰ্শন কৰিবলৈ আমি আহ্বান জনাইছোঁ। I'm so happy.